বহুত দিনৰ কথা কিছুমান ল'ৰা ছোৱালীয়ে খেলি খেলি কিছুমান কথা পাতি আছিলে। ব'লা না আমি অকণমান ফুৰি আহোঁগৈ। ঠিক আছে, মই কিন্তু সেই গছজোপাৰ ওচৰলৈকেহে যাম দেই, আৰু দূৰলৈ নাযাওঁ। কিয়? ব'লা না আমি অলপ ফুৰি আহোঁগৈ। নাই পাই, মই কিন্তু সেই গছজোপাৰ আগলৈ নাযাওঁ। এইখিনি জেগা এনেও ভাল নহয়, আৰু আমি মাহঁতক নোকোৱাকৈ আজি খেলিবলৈ আহিলোঁ। ব'লা আমি এতিয়া ঘৰলৈ যাওঁ, আৰু মই এইফালে আমি বেলেগ ফালে যাওঁ ব'লা ফুৰিবলৈ। মোক মায়ে যে কৈছে সেইফালে যাবলৈ, মোক মায়ে যে মানা কৰিছে। কিয় মানা কৰিছে তোমাৰ মায়ে? ময়ো ভালকৈ নাজানো। সিফালে বোলে কিবা আছে। কি আছে? ভূত নেকি? হ'ব পাৰে, নহ'লে সোপাধৰাও হ'ব পাৰে। মই নাজানো পাই, মোক মায়ে যাবলৈ মানা কৰিছে। বোলা আমি এইখিনি জেগাৰ পৰা যাওঁগৈ, এনেও এইখিনি ভাল জেগা নহয়। ব'লা আমি এতিয়াই যাওঁগৈ, নহ'লে আকৌ ভয় লাগে নহয়। কিন্তু কি আছে সিফালে? মোৰ যাবলৈ বৰ মন গৈছে। বহুত বছৰৰ পিছত। শিখা, তোমাৰ কি হ'ল শিখা? এয়া হৈছে শিখাই নিজৰ মাক দেউতাকৰ লগত এখন ধুনীয়া ঘৰত থাকে। সৰুৰে পৰা শিখাক নিজৰ মাক দেউতাকে বৰ মৰম কৰি ডাঙৰ দীঘল কৰিছে, আৰু এতিয়া শিখা ডাঙৰেই হ'ল। কিন্তু শিখাৰ এটাই প্ৰব্লেম আছিলে, শিখাই সদায় সৰুৰ পৰাই এটা বিচিত্ৰ সপোন দেখে। মা শিখা, কোৱাচোন মা তোমাৰ কি হ'ল? মা কোৱাচোন কি হ'ল শিখা? তুমি এনেকুৱা কিয় কৰিছা? মা, সৰুৰ পৰাই মই যোনটো সপোন দেখিছিলোঁ সেইটো সপোন মই আকৌ দেখিছোঁ। হা, তুমিতো কৈছিলা তুমি এই সপোনটো আকৌ দেখা নাই বুলি। এতিয়া আকৌ তুমি আকৌ দেখুওৱা হৈছে নেকি? অঁ দেউতা, মই আকৌ দেখিছোঁ সেই সপোনটো মোক এৰা নাই দেউতা। শিখা আহিবলৈ যে তই সময়টো পালি পাই। এই হ'ল প্ৰিয়ম, শিখাৰ সৰুৰে বান্ধৱী। বাৰু কচোন তই ইমান দেৰি কিয় কৰিলি? মই যে কৈছিলোঁ তোক মই এটা সপোন দেখোঁ বুলি সৰুৰ পৰাই, সেই সপোনটো মই আজিও দেখিলোঁ। কি? তই আকৌ দেখিলি? আজি তই মোক সপোনটোৰ কথা কবিচোন। তই সপোনটোতনো কি দেখ কচোন? মই আজিলৈকে তোক সোধা নাই তই কি দেখ তোৰ সপোনত। আজি তই কিন্তু মোক ক'বই লাগিব, তই কি দেখনো? আজি মই তোক সেই সপোনটোৰ কথা ক'ম আজি মই ক'ম সেই সপোনটোৰ কথা। মই সেই সপোনটো দেখিব কেতিয়াওৱে নিবিচাৰোঁ জানো, কিন্তু মই সদায় দেখোঁ। মই আজি তোক গোটেই সপোনটো ক'ম। চা, মই খালি এটাই সপোন দেখোঁ, সেইটোৱে হ'ল মই বিচনাৰ পৰা নামি গৈয়ে থাকোঁ আৰু গৈ মই তাত বৰ ধুনীয়া এটুকুৰ জেগা পাওঁ, আৰু তাৰপিছতো মোক কোনোবাই মাতি থাকে, আৰু মই গৈয়ে থাকোঁ। বিশ্বাস কৰ, মোৰ যেন এনেকুৱা লাগে কোনোবাই মোক কিবা বুজাব খুজি আছে আৰু মই বুজি পোৱা নাই, আৰু তেনেকৈ মোৰ বহুত ভয় লাগে। গৈ থাকোঁ, তাৰপিছত মোৰ কাপোৰ সলনি হয় জান, আৰু তাৰপিছত আৰু অলপ দূৰ যোৱাৰ পিছত মই নিজে সলনি হৈ যাওঁ। মই একো বুজি নাপাওঁ এইবিলাক, আৰু তাৰপিছত মই বহুত ভয় খাওঁ আৰু সপোনৰ পৰা উঠি যাওঁ। তই তাত কিবা ভূত চুত দেখ নেকি বাৰু? মানে তোৰ সপোনৰ কথা কৈছোঁ। সেই ইজনী কি কথা কওঁ, মই এইবিলাক একো নেদেখোঁ। তেতিয়াহ'লে কিবা সাপ চাপ, মানে কিবা নাগ নাগিনী কিবা, নহ'লে জখিনী কিবা সেইবিলাক কিবা দেখোঁ নেকি? নাই, মই সেই সপোনটোত কাকোৱে নেদেখোঁ, অকল মই নিজকে দেখোঁ, আৰু অলপ দেৰিৰ পিছতে মই উঠিয়ে যাওঁ ন। ঠিক আছে, কিন্তু তই চেষ্টা কৰিবি দেই, যাতে তই আৰু আগলৈ যাব পাৰ সপোনটোত। তই চাবিচোন, তই ক'লেনো যাওঁ এনেই, চাবি তোৰ ৰূপটো কেনেকুৱা সলনি হৈ যায়। তই চাবিচোন, তই আগলৈ যাবই লাগিব সপোনটোত, তেতিয়াহে কিবা আমি বুজি পাম, কিবা কৰিব পাৰিম, বুজিছ? নহ'লে আৰু নহ'ব। দুয়োজনী কথাখিনি পাতি দুয়োজনী ঘৰা ঘৰি গ'ল।